নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক। এয়া ৰাতিপুৱা টাইমত অকণমান খৰধৰ হয়, যিহেতু সেই ৰুমটো ভালদৰে ঠিক ঠাক কৰা নহ'ল। মানুহজনক ডিউটিলৈ পঠিয়াই লৈ মই এতিয়া কামত লাগিছোঁ। ঠাণ্ডা বতৰ, তাতে কাপোৰ কানিও অকণমান বেছিকৈ ওলায়, সেয়েহে ঠিক ঠাক কৰোঁতে অকণমান টাইমো লাগে। তাইক খাবৰ কাৰণে মই পিঠা অকণমান বনাই মেলি তাইকো খুৱাই লৈছোঁ। তাইক খুৱাই ল'লে মোৰো মনটো অলপ ভাল লাগে, বাকী কামখিনি কৰিবলৈ সুবিধা হয়। আৰু মোৰ ভিডিঅ' তেনেকৈ কৰা নহয়েই, সেয়েহে আজি ভাবিলোঁ যি অকণমান পাৰোঁ অলপ চব তুলি ৰাখি গৈছোঁ, ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াম বুলি। যিহেতু আপোনালোকে জানেই, ফেচবুকত যিসকলে নতুনকৈ কাম কৰিছে আমাৰ দৰে বা মোৰ দৰে, তেওঁলোকেতো জানেই ফেচবুকত মানে ভিডিঅ' দিয়াটো এটা কিমান জৰুৰী। আৰু ভিডিঅ', ৰীল, ফটো এইবিলাক আমি এনেই দি থকা নাই বাৰু দেই। আমি যিহেতু ফেচবুক একাউণ্টৰ পৰা পেজ কৰিছোঁ, সেয়েহে আমাৰ ভিডিঅ' আমি দি থাকিবলগীয়া হৈছে উইকলি চেলেঞ্জৰ মতে। তাইক খুৱাই মেলি মই ৱাকাৰখনত উঠাই দিলোঁ। তাৰপিছত মইতো ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। তাৰপিছত পানী এগিলাচ এয়া খাব ল'লোঁ। পানী এগিলাচ খাই তাইৰ লগত অকণমান কথা পাতি আছোঁ। এনেদৰে পানীখিনি খাই মই আকৌ বেলেগ কামত লাগিম। আনফালে আকৌ মানুহজনে কালি বজাৰ কৰি আনি থৈ দিছে দালি, বুট, মগু, এই মাহেকীয়া ৰেচনবোৰ। মই সেইবোৰ ভৰাবলৈ সময়ে পোৱা নাছিলোঁ। তাৰপিছত তাৰ মাজতে পটককৈ বোলো এইখিনিও ভৰাই লওঁ, নহ'লে এনেকৈ থাকিয়ে যাব। আৰু এই অকণমানিজনী অহা যোৱা কৰিয়ে আছে নহয়, তাইকো চাই থাকিবলগীয়া হয়। তাৰ মাজতে মই কামবোৰো তেনেকৈ কৰি থাকোঁ। ভৰাই হ'লগৈ, গোটেইখিনি নধৰিলে বাৰু, যি কি নহওক এইখিনি ভালদৰে বান্ধি থৈ দিব লাগিব। অলপ খালী হ'লে আকৌ ভৰাব লাগিব। তেওঁ যিহেতু অকণমান সৰহকৈ লৈ আহিলে, একেবাৰে এমাহমানৰ কাৰণে হোৱাকৈ। মোৰ আকৌ এই ডাব্বাটো খালী হৈ থাকিলে মনটো এনেই বেয়া লাগি থাকে, ভৰ্তি হৈ থাকিলে মনটো ভাল লাগে। শেষ হ'লেই মই মানুহজনক কওঁ আৰু দালি শেষ হ'ল দেই, আনিব বুলি। চাউল আৰু দালি এইবোৰ খালী হৈ থাকিলে মই বৰ বেয়া পাওঁ। আমাৰ ফালে আকৌ বতৰ একেবাৰে ডাৱৰীয়া হৈ আছে। মই আকৌ আগদিনাখনেই কাপোৰ কেইটামান ধুই পালোঁ, এতিয়া কাপোৰকেইটা শুকুৱাই নাই। সেয়ে কাপোৰকেইটা ষ্টেণ্ডডালতে মেলি ল'লোঁ। ওপৰত মেলিলে যিহেতু পটককৈ বৰষুণ দিলে আনিবলৈও অসুবিধা হয় ছোৱালীজনী লৈ, আৰু বতৰো যিহেতু বেয়াই, ৰ'দ দিয়া আশাও নাই, সেই ষ্টেণ্ডডালতে মেলি থৈ ল'লোঁ। কাপোৰকেইটা মেলি আহি মই আকৌ এই ছোৱালীজনীক অকণমান খেলাবলৈ ল'লোঁ। তাইকো অকণমান সময় দিবলগীয়া হয়, যিহেতু তাই এইটো সময়ত যিমানেই লগ দিয়ে তাই সিমানেই ভাল পায়। তাইৰ লগত খেলা ধূলা কৰি থাকিলে তাই বহুত ভাল পায়। তাইৰ লগত অকণমান খেলা ধূলা কৰিছোঁ, কোক ভাগ খেলি দিছোঁ। তাই বহুত ভাল পায় তেনেকৈ খেলি থাকিলে। খেলি খেলি ভাগৰ লাগিল, তাই টোপনি গ'ল। তাইক মই ইয়াত দোলাত শুৱাবলৈ বুলি লৈ আহিলোঁ। মই দিনত তাইক দোলাতে শুৱাই ৰাখোঁ। দোলাত শুলে মানে আৰাম পায়, বিচনাত শুলে তাই পটককৈ উঠি যায়। দোলাত ধুনীয়াকৈ তাই ওলমি থকাৰ দৰে পায় যে, ধুনীয়াকৈ শুই থাকে। তেতিয়া মোৰ কামখিনিও কৰিবলৈ সুবিধা হয়। আৰু দোলাত এনেকৈ শুৱাই মেলি মই ধুনীয়াকৈ এনেকৈ পাতল চুৰণি এখন এনেকৈ ঢাকি ৰাখোঁ তাইক, মহ চহ সোমাব নোৱাৰাকৈ। আৰু তেতিয়া ধুনীয়াকৈ 1-1.5 ঘণ্টা তাই শুই দিয়ে, আৰু মোৰ কামবিলাক অলপ কৰিবলৈ সুবিধা হয়। এনেদৰে মই শুৱাই ৰাখোঁ। বহুতে কিন্তু ভয় খায় দোলাত, কেনেকৈ শুৱাই বুলি কয় মোক বহুতে। কিন্তু এনেকৈ আমাকো মাহঁতে এনেকৈয়ে সৰুৰ পৰা ডাঙৰ কৰিলে, দোলাত শুৱাই অকলে। এতিয়া ময়ো তাইক একদম কণমানিৰ পৰা এনেকৈয়ে ডাঙৰ কৰি আছোঁ। আৰু ছোৱালীক শুৱাই মই এয়া চিধাই পাকঘৰত সোমালোহি। পাকঘৰতে দুপৰীয়াৰ কাৰণে বনাবলৈ, তাই শুই থাকোঁতে পটাপট বনালে ভাল আৰু মোৰ কাৰণে। নহ'লে তাই উঠাৰ পিছত তাইৰ লগত লাগি মোৰ বনাই থাকোঁতে দেৰিও হয় আৰু অলপ অসুবিধা হয়। তাই শুই থাকোঁতে পটাপট কৰি ল'লে মোৰ ভাল হয়। আৰু এই দালি তিয়াই ৰাখিছোঁ, মিক্স দালি। এতিয়া মই ভাত পানী বনাই লওঁ, তাৰপিছত আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম।